bana boiled butter chicken. This recipe our Sobi Sari Kase, the credit goes to him. I will tell you about you. So first butter menu, lemon menu, dhania, and mango. Heat and below. জালুকটো খুন্দাৰ আগতে আপোনালোকে অলপ रोस्ट কৰি লব আদা নহৰু খুন্দি লৈছো মই বিলাহী আৰু পিয়াজ আৰু ধনিয়া আৰু বাটাৰ লাগিব আৰু নিমখ লাগিব বাস হিমানে এতিয়া মই মাংসটো মেৰিনেট কৰিম তো মেৰিনেট কৰিবলে মাংসখিনি ধুই ললো মই এতিয়া মেৰিনেট কৰোতে একো দিব নালাগে আদা নহৰু পেষ্ট খিনি দিম জালুক দিম আৰু বাটাৰ অলপ দিম বাটাৰ আমি 1 চামুচ দিছো এতিয়া 1 spoon দিছো 1.5 spoon মেৰিনেট কৰিবলৈ আৰু এটো এতিয়া 1 hour মান মেৰিনেট কৰি ৰাখিম তো যেতিয়া সাৰে প্ৰথম কৈছিলে বইল চিকেন খাম বুলি তো আমি ভাবিছিলো বইল চিকেন আৰু কেনেকা লাগিব কিন্তু টেষ্ট কৰাৰ পাছত ইমান বেছি ভাল লাগিলে খাই আপোনালোকেও এটো ঘৰতে ট্ৰাই কৰিব হা আৰু তাৰপিছত মোক কমেন্ট কৰি জনাব কেনেকা লাগিলে বাটাৰ আৰু জালুকৰ কম্বিনেশন ন বহুত ভাল লাগে এটো হৈ গ'ল এতিয়া আৰু এখিনি আমি এতিয়া 1 hour মান মেৰিনেট কৰি ৰাখি দিম তাৰ পাছত বনাম তো মেৰিনেট কৰি ৰাখা 1 hour হৈ গ'ল আৰু এতিয়া আমি বনাম মাংসখিনি বনাম আমি ফার্স্ট बनाते एकदम लो फ्लेम राखिब লাগিব এতিয়া আমি মেৰিনেট কৰি ৰাখা মাংসখিনি দি দিম এতিয়া অলপ সময় ফ্ৰাই কৰিম বাটাৰ আৰু দিব লাগিব এতিয়া অলপ ফ্ৰাই কৰিম এতিয়া মাংসটো অলপ ফ্ৰাই হৈছে দেখিছে এতিয়া আমি ইয়াত বাটাৰ দিম গন্ধটো আহিব ষ্টাৰ্ট হৈ গ'ল ধুনীয়া আপোনালোকে বনালে ফিল কৰি পাব গলি গল বাটাৰ গলি গল এতিয়া আৰু আমি এতিয়া ইয়াত নিমখ দিম যিমান আপোনালোকে নিজৰ সোৱাদৰ অনুসৰি দিব আৰু নিমখ কিমান দিয়ে আৰু এতিয়া আমি পিয়াজ আৰু বিলাহী দি দিম
আৰু লাহে লাহে গেছৰ ফ্লেমটো এতিয়া বহাম এতিয়া আমি ইয়াত পানী দি দিম একচুৱেলি ইয়াৰ চুপটো বেছি ভাল লাগে তো পানী আপোনালোকে দিব এতিয়া অলপ ঢাকন মাৰি পকিব দিম মাংস ৰেডি হৈ গ'ল এতিয়া আমি দিম ধনিয়া